কবিতাৰ শিৰোনাম উলট পালট। কবি অতুল চন্দ্ৰ হাজৰিকা। উলট পালট। এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ লৰা লৰি। কথাই কথাই এদিন দুয়োৰে লাগি গ'ল বৰ হুৰা-হুৰি। বুঢ়াই ক'লে ফিতাহী মাৰি, শুনিছনে হাই ঘুগুলি বুঢ়ী। সাদিনত তই যিমান কৰ এদিনত মোৰ কাম। মিছা কৈছো যদি অমুকা বুঢ়াৰ সলাই থবি নাম। বুঢ়ী উঠিল ডাং খাই, উত্তৰ দিলে বুঢ়ালৈ চাই। বুঢ়ীৰ জহতে দুবেলা দুমুঠি খাই আছ তই ভাত। এদিন মাথো নহ'লেই মই চেলাই পেলাবি দাঁত। কাইলৈ বাৰু পৰমান চাম, শালখন লৈ ময়ে যাম। তই হবি ঘৰৰ ঘৈণী, হাঁহ পাৰবোৰ চাবি। আছে মানে ঘৰৰ কাম, মনোযোগ দিবি। গাই খীৰাবি, ভাত ৰান্ধিবি আৰু কাটিবি সূতা। তেতিয়াহে তোক মই বুঢ়া বুলিম বৰ মতা। পিছদিনা হ'ল পুৱা, মুখত এখন ভৰাই গোৱা। বুঢ়ী ওলাল পোন্ধ মাৰি, কান্ধত নাঙল লৈ। বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘৈণী হৈ। বুঢ়ী আহিল শালৰ পৰা, দুখে ভাগৰে আধা মৰা। তাইও পালে সেকা পালি, মুখেৰে নোলাই মাত। ঘটিয়ে ঘটিয়ে পানী খাইহে তত আহিল গাত। বুঢ়াই ক'লে হাত জুৰি, অ' মোৰ বুঢ়াৰ লগৰী। সঁচাকৈ তই ঘৰৰ ঘৈণী, ঘৰৰ লখিমী মোৰ। মূৰৰ চুলিৰ সমান হৈ আয়ুস বাহক তোৰ। শপত খাই ক'লোৱেই তোৰ ভাগ আৰু নধৰো মই। তোৰ কামো নহয় ঢিলা, প্ৰমাণ মাথো চালো। নলগা জেঙত লগাৰ ফল হাতে হাতে পালো। বুঢ়ীয়ে ক'লে লাপুং বুঢ়া, মিছা নকওঁ এক কৰ। শাল বোৱা নহয় তিৰিৰ কাম, মত্তাৰ ৰন্ধা বঢ়া। বুজিলো দুয়ো দুয়োৰে দুখ, ভালদৰে আজিৰ পৰা। ধন্যবাদ।